দোস্ত, ওয়েলকাম বেক টু মাই নিউ ভিডিঅ'। তো আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু আপোনালোকে যিহেতু দেখিছে থাম্বনেইলটো চাই গম পাইছে আজি আমি ক'ত যাম। তো আপোনালোককো দেখাম ইমান পুৰণা পুখুৰী, ইমান বছৰৰ পুখুৰী, 100-150 বছৰৰ পুৰণা পুখুৰীটো কিয় খন্দা হৈছিল আৰু কি হৈ আছে অৱস্থাটো, তাকে আজি চাবলৈ যাওঁ বলক আৰু আপোনালোককো দেখাম। তো ভিডিঅ'টো চাই আপোনালোকে এনজয় লৈ থাকিব, আপোনালোকে গম পাব কিবা এটা ইমান বছৰৰ পুখুৰীটো কেলৈ খন্দা হৈছিল আৰু ইমান দ আপোনালোককো দেখাম কি অৱস্থা হৈ আছে। তো আমি গৈ থাকোঁ আপোনাৰ বলক। চলো ভাই দেখো আপনি क्या कर। আমি ফাইনেলি আহি পালোঁ 100-150 বছৰৰ পুৰণি পুখুৰী চাবলৈ। তো আপোনালোককো দেখাম। তো আহক। চাইছে 100-150 বছৰৰ পুখুৰীটো হালতটো কি হৈ গ'ল, গোটেই ঢেকীয়া শাক চাক গোটেই মানে পুখুৰী বাম হৈ গ'ল। তো আপোনালোকক নামি পেলাই দেখাম যে পুখুৰীৰ হালতটো কি হৈ আছে। তো আপোনালোকে চাই থাকিব ভিডিঅ'টোতেই। তো আপোনালোকে দেখিব পাৰে ইয়াত কেনেদৰে হৈ আছে। এইকেইটা গোটেই আপোনালোকে যিটো দেখিছে সেউজীয়া এইকেইটা ঢেকীয়া বননি যিটো দেখিছে এইটো পুখুৰী আছিলে আগতে। আপোনালোকে যিটো দেখিছে এইটো 100-150 বছৰৰ আগৰ পুখুৰী আছিলে। তো ব্ৰিটিছ কালত বনোৱা হৈছিলে। তো আগতে আপোনালোকে জানে যে কয়লা ইঞ্জিন চলিছিলে। তো কয়লা ইঞ্জিন চলোঁতে মানে যোনটো ইঞ্জিন গৰম হৈ যায় ঠাণ্ডা কৰিবলৈ এইটো খন্দা হৈছিলে। ইয়াত মটৰ আৰু আপোনালোকে যিটো এই ঘৰটো দেখিছে আপোনালোকে, তো ইয়াত মেচিন থৈছিলে। তো পাইপ লগোৱা মেচিন থৈছিলে তো পানী টানিবলৈ কাৰণে। তো আপোনালোকক দেখাই দিওঁ আৰু ইয়াৰ ভিতৰতো। তো আপোনালোকে ইয়াত চাব পাৰে ইলেক্ট্ৰিক পুমা হাউচ বুলি লিখা আছে এইটো। তো আপোনালোকে ইয়াৰ ভিতৰত চব এনেদৰে আছিলে। তো ইয়াতে যিকেইটা আপোনালোকে দেখিছে, তো ইয়াতে যিকেইটা মানে মেচিন থোৱা হৈছিলে ইয়াত পানী টনা, তো আপোনালোকে চাব পাৰে ইয়াত এনেদৰে আছিলে। তো ইয়াৰ পৰা পানীটো টনা হৈছিলে মানে যমুনা বুলিয়ে কয় এতিয়া। আৰু মানে ইয়াৰ পৰা পানী টনা হৈছিলে আৰু মেচিনটো থোৱা হৈছিলে ইয়াত। ইয়াৰ পৰা মানে ছাপ্লাই কৰিছিলে সেই তালে পানী নিছিলে। পানী নিয়াৰ পিছত মানে তাৰপিছত মেচিনকেইটা যোনকেইটা আছিলে ইঞ্জিন গৰম হৈ যায়, ইঞ্জিনকেইটা তেতিয়া মানে ঠাণ্ডা কৰা হৈছিল। তেওঁলোকক এতিয়া ইয়াত নামি পেলাই ইয়াৰ মানে হেৰিটো দেখাম কেনেকুৱা লাগে নামি। ইয়াৰ নামো এতিয়া সলনি হ'ল। এতিয়া ইয়াক চবেই মানে যমুনা বুলি কয়, মানে যমুনা পাৰ বুলিয়ে এইটো জনা যায় আৰু পুখুৰী জেগাটো। তো সেইকাৰণে মানে এইটো যমুনা বুলি দি দিলে পুখুৰীটোৰ নাম। আৰু এতিয়া আপোনালোকক নামি পেলাই দেখাম কেনেকুৱা লাগে চাম। ইমান পুৰণা পুখুৰী, 100-150 বছৰৰ পুৰণা পুখুৰী। তো নামি পেলাই কেনেকুৱা লাগে আৰু ৰিয়েকশ্যনটো আপোনালোকক দেখাম। মানে নামিব পাৰিম নে নামাৰিম নে পলকে হৈ আছে কিনে কিয়ে হৈ আছে, তো সেইটোও দেখাম আৰু আপোনালোকৰ কাৰণে। তো আপোনালোকে চাই থাকিব। চ' আপোনালোকে চাব পাৰে আমি ইয়াত নামি গ'লোঁ। তো ইয়াত এটা গোটা বাঁহ ডুবি যাব, মানে বহুত বছৰৰ পুৰণা পুখুৰী। তো আপোনালোকে কৈছিলোঁৱে এইটো ইমানেই, এইটো আপোনালোকে দেখিছে দলটো ইমানেই ডাঠ হৈ গ'ল, মানে আমাক লৈ থাকিব পৰা ডাঠ হৈ গ'ল। তো ইয়াত নামিব পৰা ছিষ্টেম হৈ গ'ল। আৰু আপোনালোকে চাইছে মানে ব্ৰিটিছ যুগৰে পুখুৰী, কয়লা ইঞ্জিন থাকোঁতে ইয়াত ইমানেই মানে হেৰি হৈ গ'ল, ইয়াত আমি নামিব পৰা হৈ ছিষ্টেম হৈ গৈছে। তো আপোনালোকে এবাৰ আহি চাব পাৰে। আৰু ইয়াত ভয়ো লাগিছে অকণমান, মানে কি ক'ম আৰু তললৈ সোমাই গ'ল আৰু আমাক নাপাব আৰু আপোনালোকে চাইছে নিশ্চয় কেনেদৰে লাগিছে। তো আপোনালোকে চব কেনেদৰে হিলিছে, চব হিলিছে নাই হা, মানে ইয়াত এনেকুৱা লাগিছে, মানে ফিলিংটো ভয়ো লাগিছে ভালো লাগিছে আৰু মানে সোমাই যাম লিখিয়াও লাগিছে। মানে ফিলিংছটো মজা লাগিছে ইয়াত, মানে কি ক'ম আপোনালোকক, অকণমান ভয়ো লাগিছে অকণমান ভালো লাগিছে। ইয়াত কিবা এটা মানে ভাল লাগিছে আহি পেলাই। আপোনালোকে চক কেনেকৈ গৈছোঁ যে হিলিছে চক আপোনালোকে। আৰু আপোনালোকে যিটো চাইছে ইয়াৰ তলত বহুত পানী আছে। তো আপোনালোকক দেখাম পানী অকণমান মানে খুৰুং হৈ আছে। তো আপোনালোকে ইয়াত চাব পাৰে, ইয়াত চব পানী আছে কেনেকৈ হিলিছে। গোটেইটো ইয়াৰ তলত পানী আছে। তো আপোনালোকক দেখাইছোঁ। আৰু ইয়াত যিহেতু আমি আছোঁ, আমি সোমাই গ'লে এটা বাঁহ ডুবি যাব। এইটো বহুত পুৰণা পুখুৰীৰ কাৰণে এনেকুৱা হৈ গৈছে। তো আপোনালোকে এইফালে চাইছে চক কেনেদৰে হিলিছে, চক ইয়াত কেনেদৰে হিলিছে আৰু বহুত দম আছে। তো এতিয়া পাৰলৈ যাওঁ, আপোনালোকক এটা ইয়াৰ পৰা শ্বট এটা দেখাম আৰু মানে আৰু পাৰলৈ যাম। তো চাই থাকিব। তো আপোনালোকক যিহেতু দেখালোঁ নামি পেলাই দেখালোঁ পুখুৰীটো, ইমান পুৰণা কালৰ পুখুৰীটো আপোনালোকক দেখালোঁ। তো আপোনালোকেও ইয়াত চাব পাৰে আহি পেলাই কেনেকুৱা হৈ আছে পৰিস্থিতিটো। আৰু মানে এতিয়া বহুত আগৰে পুখুৰীৰ কাৰণে বন্ধ হৈ গ'ল। তো ফকাটিং জংচং ষ্টেচনৰ কিনাৰতে আছে এইফালে। তো আপোনালোকে চাব যদি পাৰে যদি চাবলৈ পাৰিব যদি আহে। আৰু ধুনীয়া লাগিছে নামি পেলাই, মানে কি ক'ম আৰু। এতিয়া আপোনালোকক মানে পানী টেংকিকেইটা দেখাম, আগৰ যোনটো মেচিন থোৱা পানী টেংকিকেইটা আছিলে সেইকেইটা দেখাম। তো সেইকেইটা এতিয়া পানী টেংকিলৈ যাওঁ বলক, আপোনালোককো দেখাম কেনেদৰে আছিলে, এতিয়াও আছে, ইউজ কৰি থাকে। তো আপোনালোকক দেখাম বলক, চাই থাকিব।
তো আপোনালোকে চাইছে তো আগৰ দিনৰ পানী টেংকিকেইটা মানে পানী টেংকিকেইটা তাৰ পিছত বহুৱা হৈছিলে তেওঁ আৰু আপোনালোকক দেখাই দিছোঁ পানীৰ টেংকিকেইটা যোনকেইটা পানী ষ্টক কৰা আছিলে পাইপত টানি তো আপোনালোকে এইফালে চাইছে ষ্টক কৰা আছিলে পানী টেংকি আৰু এই আগতো আছে বলক আপোনালোকক দেখাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে চাইছে ইমান ওখ মানে বনাইছে পানী টেংকি আগৰ দিনৰ মানে আগত পানী ষ্টক কৰা হৈছিলে তো বহুত বছৰ পুৰণা কালত তো আপোনালোকে চাই থাকিব। চ' সেয়া কিমান ওপৰত পানী আছে তাত পানী আছে তো আপোনালোকে চাব পাৰে এইটো মস্তিকে বেৰা হৈছে এতিয়া বৰ্তমান বন্ধ হৈ আছে মানুহ নাই কাৰণে আমি ইয়াৰ পৰা দেখাই দিছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো আপোনালোকে চাইছে ইয়াত গেট তলা মৰা আছে কাৰণে ইয়াৰ পৰা দেখাই দিছোঁ আপোনালোকে চাই লওক ইমান ডাঙৰ পানী টেংকি আপোনালোকে চাব পাৰে আৰু ইয়াত ফুলনি বাগিচাও আছে মানে ৰুই থোৱা আছে সেইকাৰণে ভাল লাগিছে। তো ইয়াত মানে তলা মৰা আছে আৰু মানুহ নাই সেইকাৰণে আপোনালোকক বাহিৰৰ পৰা দেখাইছোঁ পানী টেংকিকেইটা ইমান পুৰণা পুখুৰীটো আপোনালোকক দেখাইছিলোঁ ইমান মানে অনুভৱটো কেনেকুৱা হৈছে মানে ব্ৰিটিছ কালৰ পুখুৰী ইমান বছৰৰ কয়লা ইঞ্জিন চলিছিলে তেতিয়াৰে পুখুৰী আপোনালোকক এদিন বাৰু কয়লা ইঞ্জিনো দেখাম বাৰু আপোনাক তো চাই থাকিব ইমান পুৰণা পুখুৰী আপোনালোকক মানে দেখালোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ব'লক আৰু এটা জেগা লৈ যাওঁ তো আপোনালোকক দেখাম মানে ইমান মেহনত কৰিছে ৰাত দিন সমান কৰি দিয়ে তো মেহনত কৰি কিহৰ কাৰণে মেহনত কৰিছে কেলৈ কৰিছে কোনে কৰিছে তো আপোনালোকক দেখাম ব'লক তো আপোনালোকে চাই থাকিব আৰু এটা কথা জানিবলৈ পাৰিব মোৰ ভিডিঅ'টোৰ পৰা নতুনকৈ তো ব'লক তালৈ যাওঁ ডাইৰেক্ট আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। তো আপোনালোকক দেখাম ৰাত দিন কেনেকৈ সমান কৰি মানে আৰ্মি পুলিচৰ চাকৰিৰ কাৰণে ইণ্টাৰভিউ দি আছে ৰাত দিন সমান দৌৰি থাকে তো আপোনালোকক দেখাম তো দৌৰি থকাকেইটা তো চাব আৰু আৰ্মি পুলিচ যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব ভিডিঅ'টোক আৰু আপোনালোকক দেখাম কেনেকুৱা ৰ'দতো দৌৰি থাকে আৰু এতিয়া গধূলি হ'ল যেনিবা তো ৰাত দিন সমান কৰি দৌৰি থাকে ইমান মানুহ আহে আৰু সদায় তো আপোনালোকক দেখাম। তো দোস্ত আজিলৈ ভিডিঅ' ইমানতে সমাপ্ত দিছোঁ আৰু ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে লাইক এটা কৰি দিব। আজিলৈ ভিডিঅ' ইমানতে জয় হিন্দ জয় ভাৰত।